এটা উদাহৰণ এটা দিছোঁ আপোনালোকে অলপমান মন দিব প্ৰেক্টিকেল উদাহৰণ এইটো আপোনালোকে ৰজনীগন্ধা কেপি শিখৰটো সকলোৱে ব্যৱহাৰ কৰি আছে আপোনালোকে আজিয়ে এটা ৰজনীগন্ধাৰ পেকেট এটা কিনিব কিনি পেকেটটো ধুনীয়াকৈ সন্মুখত ব্লেডেদি কাটিব নাই কাটি কেঁচি দি কাটি এখন নতুন ব্লেড এখন তাত সোমাই দিব দি আজি এতিয়া কেইটা বাজিল এতিয়া ধৰ 12টা বাজিল অহাকালি 12টা বজাত আপুনি সেই ব্লেডখন লাহেকৈ আঙুলি ধৰি টানি আনিব কি দেখে আৰু যদি কিবা এটা পৰিৱৰ্তন পাব সেই পৰিৱৰ্তন যদি বেছিকৈ বিচাৰা 24 ঘণ্টাৰ ঠাইত যদি 48 ঘণ্টা থৈ দিয়া যায় আপুনি ব্লেডখন তাতে আৰু বিচাৰি নাপায় গলি তাৰপিছত 24 ঘণ্টাত আপুনি ব্লেডখন জোৰে ধৰাটোতে এনেকৈ ধৰি অনাৰ লগে লগে জোৰে ধৰাটোতে ছিঙি আহিব গতিকে এনেকুৱা এটা বস্তু আপোনালোকে প্ৰেক্টিকেল আপোনালোকে কৰি চাব পাৰে কিমান ক্ষতিকাৰক আৰু এইবিলাক বস্তু তাৰমানে আমাৰ যুৱ প্ৰজন্মটো তাৰমানে একেবাৰে ধ্বংসৰ ফালে লৈ যায় আছে আমাৰ যুৱ প্ৰজন্মটো এনেকুৱা হৈছে তাৰমানে উচ্ছৃংখল পৰিৱেশ সৃষ্টি হৈছে এই উচ্ছৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ মূল কাৰণটো হ'ল ড্ৰাগছে উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিছে যাৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মবিলাক আমাৰ নষ্ট হৈ যায় আছে এতিয়া আমাৰ ভৱিষ্যত প্ৰজন্ম বা পিছৰ প্ৰজন্মটো যে আমাৰ ধ্বংসৰ মুখলৈ যাই আছে তাৰ বাবে দায়ী কিন্তু আমি দায়ী আমি উপযুক্তভাৱে আমি গঢ় দিব পৰা নাই উপযুক্তভাৱে আমি শিক্ষা দিব পৰা নাই ডাঙৰখিনিয়ে যেতিয়া নেকি সৰু সৰু ছোৱালীৰ আগত যেতিয়া নেকি কেপি শিখৰ ড্ৰাগছৰ হেৰিটো কৰি থাকোঁ দেখুৱাই থাকোঁ তেতিয়াহ'লে পিছৰ প্ৰজন্মখিনিয়ে মই যেতিয়া এটা বস্তু সেৱন কৰিম তেতিয়া মোৰ নিজৰ স্কুলৰ চলি এদিন ক'ব তাৰ ছাৰেও খাইছিল দেখোন ছাৰে যেতিয়া খায় গতিকে আমি খালে কি হ'ব সেই এনেধৰণৰ তাৰমানে পিছৰ প্ৰজন্মবিলাক বেয়াৰ ফালে এটা গতি কৰি আছে গতিকে আপোনালোকে সকলোৱে সাৱধান হওক আজি এটা বৰ ধুনীয়া এটা কেম্পিং ধন্যবাদ ড্ৰাগছ বিৰোধী এটা প্ৰচেছ এটা লোৱা হৈছে আপোনালোকে নিজে সাৱধান নহ'লে অকল যে পুলিচে ধৰি নি পেলাই যি শাস্তি দিব শাস্তি দিলে যে সমাজখন ঠিক হ'ব এনেকুৱা নহয় সমাজখন ঠিক কৰিব লাগিলে এই ড্ৰাগছৰ পৰা মুক্ত কৰিব লাগিলে নিজে কিছুমান সাৱধান হ'ব আমি সকলো আৰক্ষীকে তাৰমানে হেৰি কৰি দি থৈ দিলি দায়িত্ব দি থৈ দিলি সমাজ ঠিক নহয় আৰক্ষীয়ে আমাক ইনষ্টিগেট কৰিব তাৰমানে এতিয়া আমি ঠিক হ'ব লাগিব এতিয়া আমিবিলাক যদি ঠিক নহওঁ তেতিয়াও সমাজ ঠিক নহয় সমাজখন ভাল কৰিবৰ কাৰণে সকলোৱে উঠি পৰি লাগিব লাগে যুৱ প্ৰজন্মটো যাতে শুদ্ধ হয় তাৰ চেষ্টা কৰিব লাগে আৰু যিসকলে এইবিলাক সেৱন কৰি আছে পিছৰ প্ৰজন্মবিলাক নষ্ট হৈ যায় আছে তাৰমানে ধ্বংসৰ মুখলৈ যায় আছে গতিকে এইটো যাতে নহয় এটা কামনা কৰিছোঁ আৰু মই চমুভাৱে এইখিনিকে মানুহৰ হেল্থ স্বাস্থ্যটো মেইন স্বাস্থ্য মানুহৰ মেইন হানিকাৰক প্ৰব্লেম লগতে আপোনাৰ ফাইনেন্সিয়েল প্ৰব্লেম